বেকগ্ৰাউণ্ড মিউজিক লগত এইফালে বনিছে পটল। হেল্ল' গাইজ, গুড মৰ্ণিং হৈ থকা নাই, এতিয়া গুড আফটাৰনুন। মানে ৰাতিপুৱা ইমানেই খৰখেদা হয় যে ভিডিঅ' কৰাটো বহুত দূৰৰ কথা। মোবাইলটো যে চুব পাওঁ নে নাপাওঁ সেইটো ঠিক নাই। এতিয়া 1 বাজিলে, ভিডিঅ'টো ভাবিলোঁ ৰাস্তাতে ষ্টাৰ্ট কৰি দিওঁ বুলি। সিহঁতৰ স্কুল খুলিলে, বেটাহঁতৰ কালিৰ পৰা। আজি 2 দিন গৈছে, কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে আজিকে কৰি দিওঁ বুলি তাকে সেই কৰিলোঁ। আৰু মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তাৰ পৰা আহি পাইছে, আনিবলৈ গ'লোঁ। আৰু এতিয়া আমি অলপ পাছত যাম, গৈ আছোঁ আমাৰ মৰমৰ আপা দেউ ঘৰলৈ। বহুত দিন যোৱা নাই, আৰু ভণ্টি দুজনী আহিছে ফুৰাবৰ কাৰণে, তাকে লৈ যাওঁ। আমাৰ কোন আহিছে ন, তাকে আৰু ভাবিলোঁ ভিডিঅ'টি ইয়াতে ষ্টাৰ্ট কৰি দিওঁ বুলি। একদম পূৰা ৰ'দ দিছে, ভালদৰে দেখি পোৱা নাই। দেখিছেনে কেনেকুৱা হাবি, একদম এইফালে ডাঙৰ ডাঙৰ ড্ৰেছ একেবাৰে ৰাস্তাতে সলাই আহিলে। চাৰ্টটো দিলে মোৰ মাথাত। আৰু এতিয়া ঘৰত সোমাই লওঁ আৰু আকৌ ওলাই যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈ। হেই গাইজ, আমি ওলাই আহিলোঁ দেই। এতিয়া আমি বাইপাছে হৈ গৈ আছোঁ, আৰু অলপ দেৰি পাছত আমি পামগৈ আপা দেউ ঘৰলৈ। তো চাই থাকক ভিডিঅ'টি, অলপো স্কিপ নকৰিব। আমি পালোহি আপাহঁতৰ ঘৰত, আৰু এতিয়া সোমাই যাম ভিতৰলৈ। সেইটো হৈছে আমাৰ আপাহঁতৰ ঘৰটো। আহিলোঁ আপাহঁতৰ ঘৰলৈ। এজনী আছে মোৰ আপা, বহুত দিনৰ মূৰত লগ পাইছোঁ, ভাল লাগিলে লগ পাই। অলপ কথা বতৰা পতা হ'ল, আৰু চাহ তাহ খালোঁ। ভাত খাই যাব দিছিলে, ভাতটো খোৱা নহ'ল, কাৰণ আমাৰ বহুত দেৰি হৈ গ'ল, ঘৰৰ পৰা ওলাওঁতেও দেৰি হৈ গ'ল। সেইটো কাৰণে ভাত খাওঁতে আৰু আন্ধাৰ হৈ যাব, সেইটো কাৰণে নোখোৱাকৈ আহিলোঁ। ধুনুৱে চাবিকেইটা ল'লা নেকি? মোবাইলত দেখা নালাগে আপা, দিব নালাগে। আপাই পোৱালীকেইটাক পইচা দিছে কিবা কিবি খাবলৈ হেনো। বিয়া নোহোৱাৰ আগত কিমান দিন যে থাকিলোহি আপাৰ লগত, মনত পৰে এতিয়া, ভাল লাগে মনত পৰিলে। আমি আহিলোঁ ওলাই, আৰু এতিয়া অলপ ভাবিলোঁ সিজুগুৰিত যে এখন পাৰ্ক আছে সৰু, বেছি ডাঙৰ পাৰ্ক নহয় বাৰু, কিন্তু বহুত পাৰ্কখন ধুনীয়া। ভিতৰত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিব পৰা বহুত ধুনীয়া বস্তুবিলাক আছে, আৰু তাতে সোমাওঁ বুলি ভাবিলোঁ। সিজুগুৰি নিউ ষ্টেচনৰ কাষত আছে দেই, কিন্তু এতিয়া দেখিছোঁ আজি এখন বন্ধ আছে। কি কাৰণে বা বন্ধ দিলে নাজানো। ইয়াতো সোমোৱা নহ'ল। আমাৰ নামটো হৈছে হেৰিটেজ পাৰ্ক। এইখনে হৈছে আমাৰ তিনিচুকীয়াৰ নিউ ষ্টেচন, য'ত বেলেগৰ পৰা দূৰ দূৰৰ পৰা আহি ইয়াতেই নমা হয়, আৰু এইটো ষ্টেচনৰ পৰাই যোৱা হয়, নিউ তিনিচুকীয়া ষ্টেচন। ভাবিলোঁ এক পাক মাৰি আহোঁ বুলি। পাৰ্কখনতো সোমাব নাপালোৱেই, একো নাই, মই আকৌ আহিম ফুৰিবৰ কাৰণে, নিশ্চয় দেখাম আপোনালোকক। এবাৰ ফুৰি মেলি যাম। ঘৰ আহি পালোহি, আৰু চিধাই বিলাহী কটাত লাগি গ'লোঁ। মায়ে মাছ আনিছিলে, মাছখিনি বনাব দিছে। সেইটো কাৰণে বেলেগ একো ডিজাইন দি বনোৱা নাই, একদম চিম্পুলকৈ বনাইছোঁ, সদায় যেনেকৈ খাওঁ আমি। তো এয়া বিলাহী কাটি লৈছোঁ, আৰু লগতে ৰচুন আদা আছে। আমি এতিয়া ইয়াৰ পেষ্ট বনাই ল'ম। এয়া হৈ গ'ল বিলাহী আৰু আদা নহৰু পেষ্টটো, একেলগে মই বনাই ল'লোঁ। মাছখিনি মই এনেকৈ ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এইফালে মই পিঁয়াজ কাটি লৈছোঁ, বেছি মিহি কৰা নাই পিঁয়াজখিনি, অলপ ডাঙৰ ডাঙৰ পিছতে কাটিছোঁ।
মায়ে পিছফালে অহা যোৱা কৰি আছে, কিন্তু মই ভিডিঅ' কৰিছোঁ বুলি গম নাপায়, সেইটো কাৰণে গালি দি আছে। কিন্তু মোবাইলটো আগত লৈ পিনি এনেকৈ পিঁয়াজ কাটি আছে বুলি ভাবিছোঁ মায়ে, কিন্তু মায়ে যে গম পোৱা নাই মই ইউটিউবত দিবৰ কাৰণে ভিডিঅ' কৰি আছোঁ। পিঁয়াজ কটা হৈ গ'ল ৰেডি। মই যিখিনি মাছ ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ভাজি ল'ম এতিয়া। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত ইয়াতে বিলাহী আৰু আদা নহৰু পেষ্টটো ইয়াতে ঢালি দিম। ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, কিন্তু মই মানে স্পীডত বনোৱা নাই দেই। এতিয়া আৰু জিৰা মছলা আৰু ফিছ মছলা অলপ ঢালি ল'লোঁ, অলপ সোৱাদটো আহিবৰ কাৰণে। একদম চিম্পুলভাৱে বনাইছোঁ মই, তেনেকৈ একো বেলেগ দিয়া নাই, কাৰণ মাহঁতে খাব, সেইটো কাৰণে যি টি দিলে বেয়া পায়, সেইটো কাৰণে মই একদম যেনেকৈ চিম্পুলকৈ বনাব দিছে তেনেকৈয়ে বনাই দিছোঁ। মই এতিয়া এইখিনি পেষ্টখিনি ইয়াতে ঢালি ল'ম আৰু অলপ সিজিবলৈ থৈ দিম। ইয়াতে নিমখ আৰু হালধি অলপ দি ল'ম সোৱাদ অনুসৰি। বেলেগ মছলা তছলা মই একো ব্যৱহাৰে কৰা নাই, একদম চিম্পুলভাৱে দি ল'লোঁ। বেলেগ চিম্পুলকৈ বনাইছোঁ। এতিয়া ঢাকন মাৰি ল'ম আমি। 5-6 মিনিটৰ পাছত চাওক, ইয়াত ভালদৰে সিজি গৈছে আৰু পূৰা উতল আহি আছে ইয়াত। আৰু ইয়াতে মই অলপটো চেনি মিক্স কৰি দিছোঁ। যদি ভাল পায় আপোনালোকে দিব, নিদিলেও নাই, মই ভাল লাগে কাৰণে মই দি লৈছোঁ মোৰ ফালৰ পৰা। বিলাহীখিনি যিহেতু ভালদৰে সিজিলে, মই যিখিনি মাছখিনি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিম আৰু অলপ সময়ৰ কাৰণে এনেকৈ সানি মেলি ঢাকন দি অলপ 2 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। আৰু মাছখিনি কেৰাহীত সিজি থকা টাইমলৈ মই ফটাফট ইফালে পটল আছিলে, পটল কাটি দিছোঁ আৰু ভণ্টিয়ে হেনো পটল বনাব, তো মই ধুমাধুম এইফালে পটল কাটাত লাগি গ'লোঁ। বেকগ্ৰাউণ্ডৰ মিউজিক শুনিছে চাগে, ভণ্টিয়ে পূৰা গান লগাই লগাই চব্জি বনাই আছে। ভণ্টিয়ে বনাইছে পটলখিনি। মই যেতিয়া মাছখিনি বনালোঁ, তাই পটলখিনি বনাম কোৱা দেখি তাইকে বনাব দিলোঁ, তাইৰ পৰা বনাই আছে। ইয়াত চব হৈ গৈছে আৰু মই ইয়াত বিলাহীখিনি বেছি শুকাই গৈছে, সেইটো কাৰণে মই অলপমান পানী দি দিম। বেছিও নিদিব, আপুনি যিমানটো ভাল পায় জোল বিচাৰি সিমানটো দি দিব। মই এতিয়া পানী দি আৰু অলপমান শুকুৱাই দিম। মই মোৰ জোখমতে অলপ সময় উতলাই ল'ম আৰু অলপ, তাৰপাছত এয়া আমাৰ হৈ যাব আৰু বিলাহী মাছৰ আৰু জোলৰ গ্ৰেভি। পিছলৈ ভিডিঅ'খিনি মই কৰিছিলোঁ, কিন্তু কিবা কাৰণত ডিলিট হৈ গ'ল, সেইটো কাৰণে মই ফটোকে লগাই দিলোঁ। তো মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু বেছি নকওঁ, লাষ্টত আমাৰ ফটো দুখনমান লগাই দিলোঁ ইয়াতে। তো মোৰ ভিডিঅ'টি চাই আজি কেনে পালে জনাব। আশা কৰিছোঁ সকলোৱে ভালে পাইছে, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো টিপি অলটো টিপি দিব। তো আজিলৈ ভিডিঅ'টি ইমানেই, আৰু গুড নাইট সকলোলৈ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।